24 hours survive in Huhua. Hello, what's up and welcome back to the channel. To moi holo Partho. To ajir pura mane nutun ke start korim boli bhabsu vlogging. To first of all aji mane moi okole mane eta ride jam mane aro man tia jai asu apnaloke sai thakok aru nutun blogger boli oloman support kori dibo. তো গাইস মানে হাইওয়েটো ক্রস করে দিলো এতিয়া এইটো ৰাস্তাতে যাব লাগিব তো অকলে যাব অলপমান বেলেগ লাগি আছে মানে ফিল্ডটো অলপ বেলেগ হৈ আছে কাৰণ অকলে মানে মই কত নাযাও আজি ফার্স্ট টাইম তো বন্ধুবোৰৰ লগতে যাও কিন্তু আজি ফার্স্ট টাইম অকলে যাই আছো তো যোৱা জায়গায় হয় কিন্তু অলপমান অকলে যাই চাও কেনেকুৱা লাগে তো এক্সপেৰিয়েন্সটো লৈ চাও তো আপোনালোকে চাই থাকক ভিডিওটো আৰু যদি ভিডিওটো ভাল লাগে মানে তেতিয়া লাইক তো কৰি দিব আৰু সাবস্ক্রাইব বাটনটো টিপি দিব তো এতিয়া 0 সাবস্ক্রাইবার হৈ আছে অলপ লাহে কৰি হ'ব সাগে আপোনালোকৰ সাপোৰ্টত তো এতিয়া গৈ আছো চাই থাকক আপোনালোকে তো এতিয়া আপোনালোকক লগাই ললো হেলমেট মাউন্টত তো আপোনালোকে সাউন্ডটো ইজানি শুনা পোৱা নাই কাৰণ মোৰ মানে মাইকটো হেৰাই থাকিলে তো এতিয়া হেলমেটৰ ভিতৰৰ পৰা কথা কৈছো ষ্টাৰ্ট দিলে আপোনালোকে শুনা নাপাব তো তাৰ কাৰণে এটা গান লগাই দিম আপোনালোকে অলপমান ফিলটো ল'ব আৰু ন মটো ব্লগিং বুলি কেনে তো এতিয়া গৈ থাকো তো গাইস ফাইনালি আহি পালো এতে হুহুয়া তো এটা টিকেট কাটি আছে 20 টাকাৰ 20 টাকা মানে 30 টাকা আমাৰ 20 টাকা বাৰ্গেনিং কৰি কেনে হৈ গেল আৰু 20 টাকাত তো গাইস ফাইনালি আহি পালো এতে তো সেলফি চলি আছে মানে তো এতিয়া ওপৰত যাই আছো ইফালে ইহতে বলে গা ধুব আহিছিল গা ধুব আহিছিল বলে কুইয়া পানী দেখাই নাগতে আৰু গাইস মানে মই অকলে ওপৰত যাই আছো এতিয়া পাহাৰবোৰ চাব পাৰে আপোনালোকে পুৰা পানী জিকাৰ কাৰণে পুৰা সাফা হৈ গৈছে ইফালে পুৰা মানুহবোৰ তো গাইস ওপৰত উঠি আছো এতিয়া ইনষ্টাত মিনি ব্লগ দি আছো ইয়াতেও দিছিলো কিন্তু ইয়াতে মিনি ব্লগৰ জায়গাত মেইন ব্লগ হৈ গৈছে কাৰণ 1 মিনিটৰ বেছি হৈ গৈছে এইটোৰ কাৰণে গাইস আধা দূৰ আহি পালো আৰু পানীৰ পুৰা মানে লেভেলটো হাই হৈ গৈছে পানী পৰাৰ কাৰণে এয়া পানীবোৰ চাব পাৰে আপোনালোকে পুৰা হাই হৈ গৈছে ওপৰত পানী ওপৰত যাই আছো অকলে তো জংগলৰ মাজে ওপৰত যাই থকাটো অকলে মানে কিবা অকৰ্ড ফিল আহে এটা তো আপোনালোকক লৈ যাই আছো এইটোৰ কাৰণে তো আপোনালোকে চাই থাকক আৰু ভিডিঅ' ৰেগুলাৰ দিব চেষ্টা কৰিম কাৰণ অলপ চলপ কামো থাকে মোৰ এইটোৰ কাৰণে 2 দিন 3 দিনৰ মূৰে দিব চেষ্টা কৰি থাকিম তো আপোনালোকে সাপোৰ্ট কৰে যাতে সেইটোৱে ওকে এই পাথৰটো চাব পাৰে কিমান ডাঙৰ মানে বহুত মানে মোতকেতো 2 গুণ 3 গুণ 4 গুণ 5 গুণ এইফালে চাব পাৰে পাহাৰৰ ভিউ তো পাহাৰবোৰৰ কথাই বেলেগ অলপমান তো কিবা এটা শান্তি দিয়ে আৰু ছাতিখন লৈ অহা ভাল আছিলে চাগে মোৰ আজি তো ইয়াতে অলপ সময় ৰেষ্ট ল'ম বুলি তো গাইছ মানে পানী পৰি আছে এইখন পাহাৰত ইমান পৰা নাই তো পানী পৰি আছে এইখন পাহাৰত তাৰ মানে বহুত জোৰে কিন্তু এইখনত আহি পোৱা নাই যদি পৰে মই এনেকা জিকিম না কি কম আৰু পুৰা এনেকা জিকিম কাৰণ মই ছাতি একো লৈ অহা নাই পোতা পানী আহিব কিন্তু মই ইয়াতে আছো সাৰ্ভাইভ 24 hours survive in Huhua তো গাইস ইখন পাহাৰৰ পৰা নামি আছো এতিয়া হুহুয়া গাইস হুহুয়া তো পানীটো একদম পুৰিয়ে আছে তো মই গৈ আছো আৰু যাই থাকিম আই থিংক পালোৱে আৰু এটা ঝৰ্ণা দেখাইছো আপোনালোকক বহুত ডাঙৰ ঝৰ্ণা তাতে পানী হৈছে চাগে পুৰা এইবোৰ এইটো সাইডে চাওক পানী দেখা পাই আছে নে আপোনালোকে নাজানো কিন্তু পানী পৰি আছে পুৰা অলপ সময়ৰ কাৰণে এটা সেফ জায়গা বিচাৰি ল'ব লাগিব কাৰণ বহুত জোৰে পানীটো আহিছে খালি এটা জায়গা আছে ৰাস্তা আছে এইটো ৰাস্তাতে গৈ চাওঁ একবাৰ তো এইটো ৰাস্তা দি গৈ আছো অলপমান জংগল তো চাব পাৰে পানী
তো গাইজ পানী চাওক পানী তো গাইজ পানী জিকি আছো ইয়াতে তো ইমানো পানী জিকা নাই কাৰণ গাছ আছে ইয়াতে গাছ আছে কাৰণে মই ইয়াতে জিকা নাই তো পানী চাৰিওফালৰ পৰা পৰি আছে ইফালৰ পৰা পৰি আছে ইফালৰ পৰা আহি আছে তো চাৰিওফালৰ পৰা পানী তো মই ইয়াতে অকলে আছো চিল্লাই আছো অকলে তো ইফালে চাব পাৰে পুৰা পানীৰ ঝৰ্ণাটো পুৰা জোৰে আহি আছে আৰু এইটো শিলটো মানে পৰো নপৰো কৰি আছে তো ইয়াতে মোবাইলটো পৰি গ'লে মোৰ হুঁচিয়াৰ তো এইফালে একজন মানুহ আছে এইজনে মোক চাই আছে যে কি কৰি আছে পাগলে বুলি ভাবি আছে চাগে তো গাইজ এটা জেগাত বহি ল'লো অলপ সময় কাৰণ এইটো অলপমান পানী জিকাৰ পৰা সাৰিবৰ কাৰণে এইটো জেগাটো অলপ ছেফ আছে চাগে তো অলপমান কমকৈ জিকি আছোঁ কাৰণে ইয়াতে বাচি আছোঁ নহ'লেতো মই বম জিকিলোঁ হয় কাৰণ ইয়াতে পাতবিলাক পুৰা আছে যে সেইটোৰ কাৰণে অলপমান জিকাটো কম হ'ল এতিয়া পানী খাম অলপমান তো ভাগৰ লাগিল বহুত দূৰ আহিলোঁ তো ইফালে বহুত দূৰ আহি পালোঁ সেইটোৰ কাৰণে অলপমান পানী খাম তো চাবৰে পানী খাই আছোঁ এতিয়া তো গাইজ এতিয়া মানে অলপমান ইফালে যাম তো আপোনালোকে ইয়াতে থাকক কাৰণ পানী পৰিছে solo traveling তো গাইজ কিতাপ চেঞ্জ মানে তো পানীটো বেছি হৈ গ'ল সেইটোৰ কাৰণে মই ইয়াতে অলপ মই ৰেষ্ট ল'বৰ কাৰণে আহিছোঁ কাৰণ ইয়াতে পানীটো অলপ কমকৈ পৰি আছে তাতে বহুত জোৰে পৰিল সেইটোৰ কাৰণে ইফালৰ পৰা ইফালে আহিলোঁ তো ইফালে পানী পূৰা একদম বাহাও পূৰা চাব পাৰে পূৰা পানীটো বেছি হৈ গৈছে তো একলাই আছোঁ ইয়াতে তো জ্বৰ থৰ উঠিলে ঠাণ্ডা লাগিলে কি হ'ব নাজানো আৰু তো এতিয়া ঘৰত যাম অলপ পিছত ইয়াতে থাকি ভাল লাগি আছে কাৰণ পাহাৰ ইজ দ্য বেষ্ট তো গাইজ এতিয়া নামিছোঁ তলত মানে একদম তলত নামি আছোঁ এতিয়া কাৰণ পানীটো বহুত বেছি হৈ গ'ল পানী পৰি আছে পূৰা বহুত জোৰে তো এতিয়া ঘৰতে যাব লাগিব কাৰণ বেছি সময় নাথাকোঁ আৰু ইয়াত সেইকাৰণে নামি আহিলোঁ তাৰ পৰা ওলাই আহিলোঁ এতিয়া চাই আছোঁ তলত অলপকৈ ৰখি তো যদি ভিডিঅ'টো ভাল লাগি আছে মানে যদি অলপমান এক্সপ্ল'ৰ কৰাৰ নিচিনা পাই আছে নিজকে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ভিডিঅ'টো ভাল লাগে মানে ছাবস্ক্ৰাইব কৰি দিব আৰু ন কি কৰি থাকিব ন তো নতুন এনেকুৱা ভিডিঅ' আনি থাকিম আৰু আপোনালোকে চাই থাকিব চলো চাৰ্ভাইভ এক্সেট্ৰা বেলেগ ভিডিঅ' তো পানীৰ পৰাত মোৰ অৱস্থা এতিয়া বেয়া হৈ গৈছে তো ফ'কাছ নোলোৱা হৈছে কেমেৰা তো এতিয়া এইফালৰ পৰা আহিলোঁ মই ইফালে যাম এতিয়া তো ড্ৰোন হ'লে ভাল আছিলে ড্ৰোন হ'লে ফৌচকৈ উৰাই দিলোঁ হয় আৰু তাৰপিছত ফৌচকৈ নুমাই আনিলোঁ হয় চকুত কিবা সোমাই গ'ল মোৰ তো এতিয়া যাওঁ তো গাইজ ফাইনেলি তল পালোহি আৰু অলপমান দূৰ তো আপোনালোকক দেখুৱাত ইথানে ভিউ পইণ্টটো আহি পাইছিলোঁ তো হিট দ্য লাইক বটন তো ফাৰ্ষ্টতে লৈছিলোঁ ৰুমালটো কিবা কৰি কিনে তাৰপিছত এইটো কাম নহ'ল সেইটোৰ কাৰণে এইবাৰ বান্ধি লৈছোঁ আৰু ইয়াতে বহুত পিছল হৈছে চাগে এইখিনি তো পাহাৰৰ এটাই কোৱালিটি পানী পৰাৰ পিছত পূৰা চাফা হৈ যায় তো চাব পাৰে আকাশখন আৰু পাহাৰখন এই চাওক পাহাৰখন পূৰা ক্লিয়াৰ দেখা পাইছে এতিয়া এতিয়া ভালকৈ দেখা পোৱা নাছিল তো পাহাৰখন চাব পাৰে পূৰা ক্লিয়াৰ এতিয়া একদম ক্লিয়াৰ মানে তো দুখনমান ফটো লৈ লওঁ থাম্বনেইলৰ কাৰণে আমি আৰু তলত একদম তলত যাই পাওঁ আৰু তো নেক্সট ভিডিঅ'ত আৰু অলপ মজাদাৰ কৰিব চাম কাৰণ মই আজি ট্ৰাইপডটো নানিলোঁ আৰু গৰিলা ট্ৰাইপডটো নানিলোঁ তাৰমানে সেইটোৰ কাৰণে মোৰ মানে মাউণ্টটো হেৰাই গৈছে কেনেকৈ হেৰাল মই নিজে নাজানো তো মাউণ্টটো হেৰাই গৈছে তো হেলমেটটো আছিল হেলমেট মাউণ্টটো আছে কিন্তু হেলমেটটো লৈ নাহিলোঁ সেইটোৰ কাৰণে অলপমান ক্ৰিস্পি নহ'ল আৰু কিবাটো ব্লগটো ক্ৰিস্পি নহ'ল অলপমান তো চিম্পল ব্লগ বুলি এটা লাইক কৰি দিব আজিৰ কাৰণে
চিম্পুল ব্লগ আৰু এইটো তলত নামি আহিলোঁ পুৰা চলো ট্ৰেভেল কৰাটো ইমান সহজ নহয় কেমেৰা এংগেলবিলাক চেঞ্জ কৰি থাকিব লাগে তো ট্ৰাইপড এটা লাগে তো আপোনালোকে যদি চলো ট্ৰেভেল কৰিম বুলি ভাবিছে ট্ৰাইপডটো লৈ এনে কৰিব কাৰণ ট্ৰাইপডটো থাকিলে বহুতকেইটা এংগেল ল'ব পৰা যায় সেইটোৰ কাৰণে মানে অহা যোৱা কৰা বস্তুবোৰ এইবোৰ অলপ অলপকৈ কাট কৰি কিনে লগাব পৰা যায় সেইটোৰ কাৰণে ট্ৰাইপডটো লৈ আহিব আপোনালোকে যদি চলো কৰে আৰু তো ডাবল থাকিলে দুইজন থাকিলেতো একো চিন্তা নাই একজন এই কাকৰ বে এই বম কাকৰ তো গাইজ বম ডাঙৰ কাকৰ এটা পালোঁ এইটো মানে বাটতে আহি আছিলোঁ তো কাকৰটো পাই গ'লোঁ তো কাকৰটো চাব পাৰে কাকৰটো গাইজ এৰি দিওঁ নহ'লে 50,000ৰ চূণা লাগি যাব মোৰ ইয়াতে 50,000ৰ মানে ইয়াতে জৰিমনা দিয়া আছে তো এতিয়া কাকৰটো এৰি দিম ইয়াতে যা বেটা যা আবে ইফালে আহিব দিয়া নাই তো কাকৰটো এৰি দিলোঁ কাৰণ ইয়াতে মানে জৰিমনা আছে 50,000ৰ সেইটোৰ কাৰণে এতিয়া নামি আহি পালোঁ তলত এইটা চাওক আহি পালোঁ অলপমান দূৰ আৰু তো গাইজ ফাৰ্ষ্ট টাইম চলো তো গাইজ ফাইনেলি আহি পালোঁ তলত এতিয়া যাম মই ঘৰত তো বাইকটো লৈ লওক এতিয়া ঘৰত যাম মানে তো পানী জিকিছে পুৰা একদম বাইকটো গাইজ পুৰা হেলমেটটো পানী জিকিছে মানে এতিয়া বাইকটো লৈ কিনে যাওঁ আৰু ঘৰত ইমান দেৰি নাথাকোঁ তাতে আৰু পানী পৰাৰ চান্স আছে কাৰণ এই চাব ইফালে পুৰা মেঘ ওলাইছে যদিও পানী পৰাৰ চান্স আছে আৰু তো এতিয়া বাইকটো অন কৰোঁ আৰু যাওঁ অ'কে বাইকটো অন কৰোঁ আৰু ফুটো ইয়াৰ পৰা তো আজিৰ কাৰণে এইখিনিয়ে ব্লগটো এইখিনিয়ে তো ব্লগটো যদি ভাল লাগিলে তো ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু নতুন ন এইটোৰ কাৰণে তো এতিয়া গৈ থাকোঁ ঘৰত টিল দেন টাটা বাই বাই